ড্ৰাইভাৰক সুধকচোন মই পইচা দিব পাৰিছে নেকি ভাড়া তেল ভৰাব পইচাটো দিছে পাইছে মই মাটি যে বিক্ৰী কৰিছে তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটো দি তেল ভৰাই আছো লয়া না লোনটো কি হেমন্ত সৰ্বানন্দ পৰাও ল'ব মোদী পৰাও ল'ব ভালে ল'ম মই 4.5 বিঘামান হ'ব 22 কোটি বিৰাট দাম সমষ্টি হিচাপে আমি বিপিএফ দল হিচাপে হয়তো এবাৰো জিকা নাই একবাৰ হয় ইণ্ডিপেণ্ডেণ্ট মনসিং ব্ৰহ্মই জিকিছে দুবাৰে হ'ল সি দল হিচাপে এবাৰো জিকা নাছিলে যোৱা 4টা থামছত কিন্তু এইবাৰ আমি বিপিএফ দল হিচাপে হিৰা সমষ্টিত জিকাটো আমি মানে একদম খাটাং শিওর বলে আমি ধরব পাৰো যেহেতু হিৰা সমষ্টি মিটিং কৰা সময়ত ইমানবাৰ মই মিটিং কৰিছো আগৰ দিনত এনেকুৱা মই পাব্লিক গেদাৰিং পোৱা নাছিলো আৰু আজি সকলো জাতি আহিছে ইয়াত আদিবাসী আছে অসমীয়া আছে আৰু মুছলিম আছে বড়ো আছে গোৰ্খা আছে আৰু নাথ যোগী এনেকুৱা গাৰো ৰাভা সকলো জাতিয়ে ইয়াত উপস্থিত আছে তো আমি ইয়াৰ পৰা ধৰিব পাৰিম যে সকলো জাতিয়ে আমাৰ বিপেকক ভাল পায় আৰু সকলো শ্ৰেণীৰ মানুহে আমাৰ দলত মানে ভোট দি পেলাই জয়যুক্ত কৰিব বুলি আমি আজিৰ দিনত ক'ব পাৰোঁ চবকে দিব এই বছৰত 40 কোটিটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে আৰু 100 কোটিটো আমি 6 মাহৰ ভিতৰত শেষ কৰিব লাগে 50 কোটি আমাৰ গৰীব দুখীয়াসকলৰ কাৰণে যেটো আইডিএছ দিব সেইটো 6 মাহৰ ভিতৰত শেষ কৰিব লাগে মাৰ্চ মাহত আগতে আমি শেষ কৰিব লাগে এইবিলাক পইচা সেই কাৰণে বহুত শৰ্ট সময়টো মানে যিমান পাৰে আমি এইবিলাক এইখিনি পইচা যিখিনি পইচাটো আমি এই 25-26ত ধৰি লৈছে তো এইটো আমি সময়মতে যাতে শেষ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিম আমাৰ চৰকাৰ সেপ্টেম্বৰ লাষ্টৰ পৰা হ'ব এইবাৰ আপুনি ৰাইজক সুধিছে টছ লাইটত ভোট দিছিল আগতে এইবাৰ এই বছৰতে আপোনালোকৰ লগত একত্ৰিত কথাও আছে নাই আগৰ দিনৰ কথাটো সুধাটো কি বেয়া আপোনালোকে আগত টছ লাইটত দিছিল না এইটোৱে সুধিছো মই এটা কিন্তু টছ লাইট নহয় বোলে সব নাঙল এইটোৱে কনফাৰ্ম কৰি লৈছো মই সুধি পেলাই কথা এইটোৱে আপুনি সিফালে ঠিক কৰিম পাৰ্টিয়ে ঠিক কৰিব ডেপুটেশ্যন কোনে হ'ব পাৰ্টিয়ে ঠিক কৰিব স্যার আপোনালোকৰ যেটো লক্ষ্য আৰু উদ্দেশ্য ৰাইজক একো কোৱা নাই কিন্তু নিত্য গীতেৰে মানে সভাখন শেষ কৰাৰ কথা বাৰে মানে এইটো অলপ আগতে সুধিছে তো আমি যেটো চৰকাৰ বনাব সেই কাৰণে আমি ফুৰ্তি কৰি আছে এতিয়া পৰাই বাস উদ্দেশ্য একো কোৱা নাই উদ্দেশ্য কি কৰিব কি নকৰিব মই কোৱা নাই নাকি 100 কোটি মই কেনেকৈ ইউজ কৰিম 40 কোটি কেনেকৈ ইউজ কৰিম মই সুধিছে তো হয় ৰাস্তা পাইছে দলং বনাইছে ৰাস্তা বনাইছে আমিও দেখিছো হয় ভাল হৈছে কিন্তু মই ব্যক্তিগত কি পাইছে প্ৰশ্ন ইয়াতে এই কাৰণে এটুকে লক্ষ্য কৰি আমি কাম কৰিব গৈ আছো স্যার আপনারা উড়াজাহাজ টোটাল কিমান উড়াজাহাজ দিবই পৰা নাই ভাড়া আৰু ভুটি থাকে ড্ৰাইভাৰক সুধকচোন মই পইচা দিব পাৰিছে নেকি ভাড়া তেল ভৰাব পইচাটো দিছে পাইছে মই মাটি যে বিক্ৰী কৰিছে তহঁতে খেল আছে 22 কোটি টাকাৰ মাটি বিক্ৰী কৰিছে মই এই গুৱাহাটীটো এইটো আপোনালোকে হিচাপ লৈছে এইটো দি তেল ভৰাই আছো লয়া না লোনটো কি হেমন্ত সৰ্বানন্দ পৰাও ল'ব মোদী পৰাও ল'ব ভালে ল'ম মই 4.5 বিঘামান হ'ব 22 কোটি বিৰাট দাম অঞ্জলি দৈমাৰী ঘটিলেহে কম পাব মই আমাৰতো বিপেফ দল মইতো বেলেগ দলৰ কি কম নাই ক্ষতি নকৰে আমাক কোনো দলে ক্ষতি কৰিব নোৱাৰে না কংগ্ৰেছ না বিজেপি না মুঠতে ইউপিপিএলটো আজি আপোনালোকে চাওক ইউপিপিএলে আজি মানে কেণ্ডিডেট সেইদিনা 18 জন ডিক্লেয়াৰ দিছে প্ৰমোদ বড়ো নিজৰ সমষ্টিটোত আজিলৈকে ঠিক কৰিব পৰা নাই সেকেন্ড লিষ্টটো আহিব ডেট খোৱা নাযায় না ক'লে বিৰাট হাংগামা হয়
এই কাৰণে আমি আৰামত দিম। কিন্তু প্ৰমোদ বড়াই কৈছে আপোনাৰ মিছন ভিজন নাই। এই মই এইবিলাক বুজি নাপায় প্ৰমোদ বড়োৰ নিচিনা খেলা মেলা দি পেলাই মই টাইম পাছ কৰা মানুহ নহয়। আমি কাম কৰিম। কিন্তু বিজ্ঞাপন মিটিঙত নাচ গানে বেছিকে দেখুওৱা বুলি কৈছে। আমাৰতো ফূৰ্তি কৰিব লাগিব, যিহেতু আমি চৰকাৰ গঠন কৰিবই। এইটোতো ফূৰ্তি নকৰিলে আগতো কৰিছে, এইবাৰো কৰিব। যি তৃতীয় বৰ্গ চতুৰ্থ যি চাকৰি দিছিলে অলপ বিসংগতি আহিছে। প্ৰমোদ বড়োক ফুটক, এইবিলাক চাকৰি চেলাৰী নাথাকা চাকৰি।